O kardom karbing long life kelang ratum doan pinin zum karbing long life team pen ladak jasmet lang lok so labang so RE labang so rong RE labang so English medium long sidolo cukup damtang tarik thongkep 30 August Monesor Kalita alang li kangbodet labang so alamthe aphuthak si puthot nintu karbing long life pen ladang na homri lo tema non anda alang li konasi ke doma kosong si kangbodet ma labang so alamki non anda klardak pen pulis atum pen thangna talam thangtang thelang লাচি লাডাক প্ৰিন্সিপালটো তেখেতৰ পৰা আমি কিছু কথা আমি জানিবৰ কাৰণে তেখেতৰ আমি স্কুলত আহিছোঁ আৰু এই স্কুলৰ প্ৰধান শিক্ষক আছে আমাৰ মাজত তেখেতৰ পৰা আমি কিছু কথা জানিব বিচাৰিম মনেশ্বৰ কলিতাৰ বিষয়ে আপুনি অলপ ক'ব যে বস্তুটো কেনেকুৱা ধৰণৰ এতিয়ালৈকে আজি এমাহ বেছি হ'ল দুমাহ হৈ গ'ল এতিয়ালৈকে মানে পুলিচ প্ৰশাসনৰ ফালে একো তথ্য উলিয়াব পৰা নাই আৰু আমি শুনিছোঁ এতিয়া নিৰ্দোষী এজন মানে তেওঁক যদি তেওঁক মানে জেৰা কৰা হৈছে জেললৈ প্ৰেৰণা কৰা হৈছে কিন্তু তেখেতক এতিয়ালৈকে হেৰি এখন ছাছপেকশ্যন গ্ৰাউণ্ডত তেখেতক নিয়া হৈছে গতিকে আপোনালোকৰ স্কুলৰ কাৰণে বহুত এটা ডাঙৰ ডাবল ঘটনাৰ নিচিনা হয় ইয়াৰ বিষয়ে আপুনি কি প্ৰথমে আপোনালোকৰ কাৰ্বি আংলং লাইভক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে ইয়াত বাতৰি পৰিৱেশন কৰিব অহাৰ কাৰণে এতিয়া মই ক'ব বিচাৰিছোঁ কি যোৱা 30 আগষ্টৰ দিনাখন আমাৰ মনেশ্বৰ কলিতা স্কুল অহা পথত স্কুল আহিছোঁ বুলি তেখেতে ফোন কৰিছে কিন্তু স্কুল আহি পোৱা নাই গতিকে স্কুলত তেওঁ উপস্থিত হোৱা নাই আৰু তেখেতে সেই তেতিয়াৰ পৰা আজিলৈকে স্কুলত উপস্থিত হোৱা নাই এতিয়া কোনে কি কৰিছে আমি একো গম পোৱা নাই ধৰক কিন্তু আমাৰে এজন ষ্টাফ তেওঁ কানিয়া তকবি KLT টিচাৰ তেখেতক মানে সেইদিনাখন দুবাৰমান তেওঁ ৰাতিপুৱা ফোন কৰিছিলে এইটো আমাৰ সচৰাচৰ এই ঘটনাটো আমাৰ ঘটিয়ে থাকে কাৰণ আমি সদায় ৰাতিপুৱা সময়ত কোন আহিব স্কুললৈ কোন থাকিব কাৰোবাৰ কিবা এইবিলাক গোটেই আমি সদায় ৰাতিপুৱা এইটো আমাৰ সদায় কনভাৰ্চেশ্যনটো আমাৰ সদায় কণ্টিনিউ চলি থাকে ঠিক সেইদৰে সেইদিনাখনো তেনেকুৱা ধৰণে আমাৰ কানিয়া তকবিও তেখেতক ফোন কৰিছে দুবাৰ ফোন কৰিছে তেতিয়া কৈছে যে মই এবাৰ কৈছে যে মই ওলাম এতিয়া আৰু এবাৰ এঘণ্টামানৰ পিছত কৈছে যে মই BSC তেল ভৰাই আছোঁ মই আহি আছোঁ বুলি তো সেইখিনি কথা কোৱাৰ পিছত আৰু তেওঁ এতিয়ালৈকে আহি পোৱা নাই এতিয়া কথাটো হ'ল কি এই ঘটনাটো হোৱাৰ পিছত আমাক সকলোখিনি টিচাৰকে পুলিচে 41 CRPC আমাৰ ওপৰত দিছিলে গোটেইখিনিকে মানে জেৰা কৰিছিলে আমাক সকলোখিনিকে তে জেৰা কৰাৰ পিছত কানিয়া তকবিক অলপ সন্দেহ কৰি পিনে মানে ফোন কৰাটো বুলি আমি এটা অনুমান কৰিছোঁ বা গম পাইছোঁ তেখেতক এতিয়ালৈকে পুলিচ কাষ্টডিত ৰাখি থৈছে এতিয়া কিন্তু মনেশ্বৰ কলিতাৰ সংহতটো একোলোকে মানে আমাৰ পুলিচে এতিয়ালৈকে দিব পৰা নাই মই এইটোহে প্ৰশাসনক ক'ব বিচাৰিছোঁ আমি ক'ৰবাত পঢ়িবলৈ পাইছিলোঁ কোনোবা এখন কিতাপত যে আইনত যদি লাগিলে অপৰাধীজন হাৰি যাওক কিন্তু বিনা অপৰাধী মানুহে কেতিয়াও আইনৰ শাস্তি খাব নালাগে এই বস্তুটোৱে এটা সমাজত বিৰূপ প্ৰভাৱ পেলায় এই সমাজত এটা বেড ইম্পেক্ট দিয়ে কাৰণ এজন মানুহ ধ্বংস হৈ যাব পাৰে এটা ভুল এটা হেৰি কাৰণে ডিচিশ্যনৰ কাৰণে গতিকে প্ৰশাসনক মই এইটোৱে ক'ব বিচাৰিছোঁ যদি তেখেতৰ একো দুখ নাই তেখেতে যদি ছাছপেক্ট যদি কৰিছে যদি দুখ আছে আমি ক'বলৈ নাযাওঁ মই যদি দুখ কৰিছোঁ মোকো লাগিলে এৰেষ্ট কৰোঁ কোনো কথা নাই কিন্তু তেখেতে যদি দুখ নকৰাকৈ এনেধৰণে যদি তেওঁ বিনা কষ্ট পাব লগা হৈ আছে তাৰ ফলত আমাৰ ষ্টুডেণ্টৰ বহুতখিনি বিৰূপ প্ৰভাৱ পৰিছে কাৰণ ষ্টুডেণ্টবিলাকৰ মানসিকভাৱে হওক বা তেওঁলোকৰ আজি ক্লাছবিলাকো কণ্টিনিউ কৰিব পৰা নাই আমি আকৌ নিজেও মানসিকভাৱে আমি অলপমান অসুবিধাত পৰি আছোঁ তো সেইকাৰণে এটা মানে আমাৰ SP মহোদয়ক মই এটা অনুৰোধ কৰিব বিচাৰোঁ যদি তেখেতৰ একো যদি তেনেকুৱা গ্ৰাউণ্ডটো পোৱা নাই সঠিক গ্ৰাউণ্ডটো নাপালে এনে ছাছপেক্ট কৰি ৰখাটোৰ কাৰণে অকণ অসুবিধা হ'ব এই মানে কি ষ্টুডেণ্টৰ কাৰণে অসুবিধা হ'ব সেইকাৰণে আমি হাতযোৰে সকলোৱে প্ৰাৰ্থনা কৰিছোঁ যে তেখেতক সোনকালে ৰিলিজ দি আমাৰ ষ্টুডেণ্টখিনি পঢ়াৰ ব্যৱস্থাটো কৰি দিওঁ আৰু তেখেতৰো পৰিয়ালটো বহুত এতিয়া মানসিকভাৱে ভাগি পৰিছে গতিকে সেইফালৰ পৰা পৰিয়ালটোক সকাহ দিয়ক বুলি মই এটা অনুৰোধ কৰিছোঁ এনেই আপোনালোকে কেনেকুৱা ধৰণৰ সন্দেহ কৰিছে তেতিয়াহ'লে কলিতা ছাৰৰ কথা মানে সন্দেহ বস্তুটো চাওক এতিয়া এই অঞ্চলটোত আজি মোৰ 20 বছৰ হৈ গ'ল গতিকে আজিলৈকে আমি তেনেকুৱা কোনো ধৰণৰ থেটেলিঙে হওক বা কোনো ধৰণে আজিলৈকে আমাক এটা বেয়া কথা হওক আজিলৈকে কোনো পোৱা নাই মোৰ ষ্টাফবিলাকো আছে কাৰোবাৰ 24 বছৰ হৈছে 25 বছৰ হৈছে কিন্তু আজিলৈকে আমি এনেকুৱা এটা মানে এনভাইৰমেণ্টত পৰা নাই যে আমাক কোনোবাই বেয়া কথা এটা কৈছে গতিকে এই বস্তুটোত মানে আমি অকণো একো আইডিয়াই কৰিব পৰা নাই কি হ'ব পাৰে বুলি বস্তুটো যে তেওঁ কেনেকুৱা ধৰণে নিখোজ হ'ব পাৰে বা ইয়াত কোনোবা মানুহ এণ্টেংগল কেনেকুৱা হ'ব পাৰে আমি সেইটো আমাৰ কল্পনাৰ বাহিৰত আমি মানে একো ধৰণৰ আমি ধৰিব পৰা নাই আৰু কলিতা ছাৰৰ পৰিয়ালসকলক আপোনালোকে স্কুলৰ ফালৰ পৰা কি বুলি আপোনালোকে মানে হেৰি মেছেজ দিব আমি এইটো কথা ক'ব বিচাৰিছোঁ তেখেতৰ হেৰি আমাৰ কলিতাৰ পৰিয়ালকো আমি তেওঁলোকৰ মৰ্মবেদনা আমি বুজি পাইছোঁ আমিতো একেলগে সমভাগী তেওঁলোকৰ লগত আমি তেওঁলোকক এটা কথা আমি ক'ব বিচাৰিছোঁ তেওঁলোকে অকণ প্ৰশাসনৰ লগত অকণ ভালকৈ যোগাযোগ কৰক অলপমান জোৰ দিয়ক
আৰু কাৰণ তেওঁ কলিতাৰটো আমাৰ কোনো ষ্টাফৰ লগত আজিলৈকে কোনো বেয়া ৰিলেশ্যন আমি দেখা নাই আজি তেখেতৰ 16 বছৰ হ'ল ইয়াতে মোৰ লগত থকা আমাৰ লগত থকা কিন্তু আজিলৈকে আমাৰ মাজত কোনো কাজিয়া পেচালো একো হোৱা নাই বা ষ্টাফৰ মাজত আজিলৈকে আমাৰ একো ধৰণৰ তেনেকুৱা বেয়া একো হোৱা নাই গতিকে সেইটো ফালৰ পৰা তেওঁলোকে পুলিচৰ লগত বেছি যোগাযোগ কৰিলে বেছি ভাল হ'ব বুলি মই আশা মানে ভাবিছোঁ যে প্ৰশাসনে যদি বেছি গুৰুত্ব দিয়ে বেছি ভাল হ'ব lalu alang litum pradhan শিক্ষক lo alang li dak principal lo alang li RA school alang so principal alang li klardak pen ladak alam ki aphuthak alang li nang thana pachini dun lo la pen kechok che cici lor le pen police atum kali kalang lang phan kinne ba bang ki inton nang ko la pen la jasabet kania tok bi alang li phan phone a suspect pen alang li phan kinne pen loke chok che pusi dak principal semen nang klardak pen pachini lo student hina bang ke kecening di tohi kelan lo itu masal kania to bi pang stame la jerpen kilo ta pang pangsi itu ahin ben cening di pon kelan lo ache itu exam da nangale lo mase itu subject collection da dolo la si nangalo ta pang pangsi ni ahin ben cening di lo alang li dak lu than bo mahut ko pini ta putum pen pini aning chi oi pini ke chibong chin che dum labang ke ave itu dak kan bom stame sartum stame aning arong kan sita itu